বন্ধুসকল মই আজি যাবলৈ ওলাইছোঁ ধেমাজিৰ জোনাই আমাৰ মনোজ ভাই ফাৰ্মত আৰু মনোজ ভাই হৈছে অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আৰু তেখেতে ইউটিউবাৰ হৈও এটি লোকেল কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰিছে আৰু তেখেতৰ ফাৰ্মত বৰ্তমান কিমানটা মুৰ্গী আছে তেখেতে কেনেদৰে পালন কৰিছে সকলো তথ্য আপোনালোকক আজি অৱগত কৰাম তো প্ৰথমে মাস্কটো পিন্ধি লওক তো বলক আমি মনোজ ভাই ফাৰ্মলৈ যাত্ৰা আৰম্ভ কৰোঁ ইয়াতে লোকেল মুৰ্গী আছে তো মনোজ ভাই ফাৰ্মতে এইটোকে দেখিবলৈ যাওঁ আজি এইটোৱে হৈছে আমাৰ ভাঙা চিঙা ফাৰ্ম আৰু তো লকডাউন শিথিলতাৰ প্ৰথম দিন তো আমি লাহে লাহে যাব লাগিব আৰু উপায় নাই তো বাছত মাত্ৰ 50%হে যাত্ৰী যাবলৈ দিছে তো আমি লাহে লাহে যাই থাকিম ধেমাজি বহুত দূৰ হয় প্ৰায় 8-9 ঘণ্টামান লাগিব আহোঁতে আহোঁতে পায়েই গ'লোঁ এইখনেই হৈছে মনোজ ভাইৰ ফাৰ্ম সঁচাকৈ বহুত ধুনীয়া মনোজ ভাই নমস্কাৰ 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 জামাল দা ভাল লাগিছে আপোনাৰ দৰে এজন ব্যক্তিয়ে মোৰ ফাৰ্মখন চাবলৈ আহিছে বা লগতে ৰাইজকো দেখুৱাবলৈ বিচাৰিছে আচলতে মোৰ এখন ফাৰ্ম বুলি ক'ব নোৱাৰি এনে মুৰ্গী ৰখা ঘৰ বুলিয়ে ক'ব পাৰি সেইটোও ক'ব নোৱাৰি গঁৰাল বুলিয়ে ক'ব লাগিব আৰু গঁৰাল নহয় হয় আৰু কিবা এটা বাৰু সেইবোৰ একো নাই অলপ চাওক আহিছে যেতিয়া এইফালে চাওক পিছফালে আছে মই কৈছিলোঁ এটা ভিডিঅ'ত যে এইটো আছিলে মোৰ এটা পুলি চুলি থোৱা মানে পুলি চুলি পচোৱা গ্ৰীণ হাউচ আছিলে এইফালে চাওক তলত পুলি চুলিও আছে পচোৱা এইবিলাক জলকীয়াৰ পুলি হয় আৰু পিছে আপোনাৰ খবৰ পাতি কেনেকুৱা খবৰটো ভালে দেখুৱাই দিওঁ ভালকৈ আহক এইফালে এখন ঠেলা আৰু দুখোজমান দিয়াৰ পাছত আপুনি দেখা পাইছে মনোজ ভাই ঘৰালটোৰ জোখমাখ বা কিমান আছিল এইফালে আপোনাৰ দীঘলীয়ে পথালিয়ে মানে ধৰক 12 মান আছে আৰু 12-13 এনেকুৱা চাইজৰ হয় আৰু এইফালে আপোনাৰ বাঁহৰ 2 ফুটমান হ'ব বেৰখন দিয়া আছে আৰু ইয়াত জালি লগোৱা আছে ওপৰত নেট লগোৱা আছে জালনা লগোৱা আছে আৰু এইফালে আপোনাৰ তিৰপাল অলপ ঠাণ্ডা বতাহ চতাহ নোসোমাবলৈ কাৰণে দি থোৱা আছে আৰু বাকী এইফালে দৰ্জা নহয় একচুৱেলি এখন পৰ্দা নিচিনাই আৰু এখন মুচাই দিছোঁ আচ্ছা ভাইজান ইয়াতে মুৰ্গী কিমানটা আছে বৰ্তমান মই প্ৰথম অৱস্থাত আনিছিলোঁ 56 পিচ আনিছিলোঁ এতিয়া গৈ ইমানকেইটাই আছে আৰু এতিয়া আপোনাৰ এইফালে দানা পাত্ৰ পানী আছে আপুনি দেখোন কুকুৰাবোৰক ঘাঁহ খুৱাই আছে এইবোৰ কি ঘাঁহ খাবলৈ দিছে এতিয়া আপোনাৰ ঘাঁহ দিছিলোঁ কাটি ইয়াত আপোনাৰ আছে ৰঙালাওৰ পাত দিছিলোঁ কাটি আৰু বাকী এইবিলাক গৰু ছাগলী যি ঘাঁহ খায় আৰু সেয়া কাটি দিওঁ দিনত মই 2 বাৰ দিওঁ আৰু ৰাতিপুৱা এবাৰ সন্ধিয়া এবাৰ দিওঁ আৰু ঘাঁহটো খাই কাৰণে দিওঁ আৰু সৰুকৈ কাটি দিওঁ সৰুকৈ দিলে মানে খায় আৰু এতিয়া খুব ভয় খায় এইকেইটাই মোক পলাইছে চাওক এইটো জমনি ইয়াৰ পাখি চাওক মনোজ ভাই সঁচাকৈ আপোনাৰ ফাৰ্মখন চাই বহুত ভাল লাগিল তো আপোনাৰ ফাৰ্মখন চাগে বহুত মৰমৰ হয়নে তো আপুনি প্ৰথম অৱস্থাত কিমানটা মুৰ্গীৰ পোৱালি আনিছিল মই প্ৰথম অৱস্থাত মুৰ্গী আনিছিলোঁ গাঁৱৰ ওচৰৰ এখন গাঁৱৰ পৰাই 56 পিচ আৰু তাৰে ভিতৰত 6টা হেঁচা খাই মৰিছিলে ঠাণ্ডাত থুপ খাই মৰিছিলে আৰু বাকী ৰৈ গৈছিলে 50টা সেই 50টা এমাহ ব্ৰুডিং কৰাৰ পাছত যেতিয়া মই এই গঁৰালটোত এৰি দিলোঁ এৰি দিয়াৰ 2 দিন পাছত প্ৰথম অৱস্থাত মই এইখন লগোৱা নাছিলোঁ
এইটো বস্তুটো মই লগাই দিয়া নাছিলোঁ। কি হ'ল, এটা জমনি কথা হয়, জমনিও হয়, খঙো উঠে, এতিয়া বেয়াও লাগে, উপায় নাই। এতিয়া কথাটো কৈ দিছোঁ আৰু মই কাকো কোৱা নাছিলোঁ বাৰু। এতিয়া এইখিনি জেগাৰ পৰাই ইয়াত অকণমান ফুটা আছে, ইয়াত অলপ জইন আছে, নেটখন ইয়াতে অলপ জইন আছে। এই বেৰখন দিয়া হোৱা নাছিলে। ৰাতি 2টামান বজাত এটা কুকুৰে সোমাই 50টাৰ ভিতৰত আপোনাৰ 18টা মুৰ্গী মাৰি পেলাইছে। 7টা মুৰ্গী খাইছে আৰু বাকীকেইটা য'তে ত'তে মাৰি দিছে। সেইবাবে মই ৰাইজক ক'বলৈ বিচাৰোঁ, অকণমান মুৰ্গী চুৰ্গী যদি পোহে অলপ কুকুৰৰ পৰাও সাৱধান হওক। কাৰণ বিশ্বাস কৰিব নোৱাৰি, ঘৰৰ কুকুৰে নাখালে কিয় বা গাঁৱৰ কুকুৰে নহ'লে কিয় বাহিৰৰ কুকুৰ আহে ৰাতি ঘূৰি ফুৰে আনৰ ঘৰে ঘৰে, কি পাম কি নাপাম, হাঁহ কুকুৰা কি এইবোৰ বিচাৰি ফুৰে। এইবোৰ মাংস খোৱা কুকুৰ। তাত লকডাউন হৈছে যিহেতু, লকডাউন হোৱাৰ বাবে বজাৰে মাংস চাংস নাই কটা। সেইবাবে কুকুৰবোৰ গাঁৱে ঘূৰি ফুৰে, ঘৰে ঘূৰি ফুৰে, যাৰ ফলত নেকি মোৰ 18টা মুৰ্গী এমাহ 2 দিন হৈছিলে 18টা মুৰ্গী মাৰি পেলাইছে কুকুৰে। সেইবাবে ক'বলৈ বিচাৰোঁ যাতে কুকুৰৰ পৰা অলপ সাৱধান হওক। আৰু বিৰাট এটা সাংঘাতিক ঘটনা হৈছে। আমি প্ৰথম অৱস্থাৰ পৰা এইবোৰৰ প্ৰতি চোকা নজৰ ৰাখিব লাগিব। যি কি নহওক, পৰৱৰ্তী পৰ্যায়ত আপুনি কি কৰিম বুলি ভাবিছে? যিহেতু প্ৰথমবাৰৰ বাবে মই এই কাম আৰম্ভ কৰিছোঁ, সেইবাবে ভাবিলোঁ সৰু সুৰাকৈ অলপ আৰম্ভ কৰোঁ, আৰু পাছত যেতিয়া ভালদৰে অকণমান শিকি ল'ম তাৰপিছত অলপ ডাঙৰকৈ এখন ফাৰ্ম বনাম। এতিয়া আপোনাৰ ইয়াত হিচাপত 150মান মুৰ্গী সোমাব আৰু মোৰ হিচাপত, আৰু বাকী চব ঠিক ঠাকে আছে। এইফালে তিৰপাল লগাই থোৱা আছে, হাৱা বতাহ হ'লে পৰিবলৈ। আৰু মনোজ ভাই, ওপৰৰ চালিখনেৰে পানী নপৰে জানো? ওপৰত এখন উন্নত মানৰ ভাল প্লাষ্টিক আছে। যিমান ডাঙৰ শিলগুটি পৰিলেও প্লাষ্টিকখন বেয়া নহয়, খুব ডাঠ এখন প্লাষ্টিক আছে। আৰু এটা কাম কৰিবলৈ বাকী আছে মোৰ ইয়াত, গৰম যেতিয়া ৰ'দ দিলে খুব গৰম হয় ইয়াত। ওপৰত এখন বগা প্লাষ্টিক আছেতো, তাৰ বাবে খুব গৰম হয়। সেইবাবে মই ইয়াত এখন চিলিং দিব লাগিব। এতিয়া হাৰ্ডৱেৰ দোকানৰ পৰা চিলিং দিয়া বস্তা আনি ইয়াত লগাই দিব লাগিব, তেতিয়া অলপ হয়তো গৰমটো কমিব। এতিয়া লকডাউন হোৱাৰ বাবে মই এতিয়া হাৰ্ডৱেৰ দোকানো বন্ধ, আনিব পৰা নাই। সেইটো এটা অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, এতিয়া মুৰ্গীৰ পোৱালি বহুত প্ৰয়োজন হৈছিল, কিন্তু এতিয়া কি কৰিম, এতিয়া পোৱালিও পাবলৈ আশাটো টান হৈছে। 200মান পোৱালি অৰ্ডাৰ দিম ভাবিছিলোঁ। এতিয়া প্ৰথম অৱস্থাত পোৱালিবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিছে? এতিয়া মই প্ৰথম পোৱালি যাৰ পৰা লৈছিলোঁ, গাঁৱৰ এজন দাদাৰ পৰা, তেখেতৰ এতিয়া পোৱালি নাই, সকলো শেষ। এইকেইটা প্ৰায় আপোনাৰ নিশ্চয় এইবোৰৰ 2 মাহ প্লাছ হৈছে। আচ্ছা, আইডি কৰকচোন, এইবোৰৰ ৱেইট কিমান হৈছে? 700-800 গ্ৰামমান, 900 এনেকৈ হৈছে, কিছুমান ডাঙৰ। আপোনাৰ এইটো দেখোন পাখিবোৰ উল্টা হৈ আছে। যি কি নহওক, আপুনি যি প্ৰক্ৰিয়াত এই মুৰ্গীবোৰ পালন কৰি আছে, মই সঁচাকৈ ভাল পাইছোঁ। কিয়নো আমাৰ বেছিভাগ ফাৰ্মতে দেখা যায় কি যে মুৰ্গীবোৰ যেতিয়া 600 গ্ৰাম বা 700 গ্ৰাম হ'ব, তেতিয়া আপোনাৰ এই পিঠিৰ যিটো পাখি থাকে বা পিছফালৰ পাখিবোৰ বেছিভাগ ফাৰ্মতে খাই পেলায়, এটাই আনটোক খায়। কিন্তু আপোনাৰ এনেকৈ হোৱা নাই, আপোনাৰ পালন পদ্ধতিটো বহুত ভাল। যি কি নহওক, এইটো আকৌ কি চাওকচোন, এয়া এটা নিগনিৰ গাঁত। মাজে সময়ে নিগনি আহে মুৰ্গীকেইটাৰ লগত টাইম পাছ কৰিবলৈ কাৰণে। ওপৰত এখন চাংপাতি দিয়া হৈছে, অলপ টাইম পাছ কৰি থাকিবলৈ। সিহঁতে লাইট এটা দিয়া আছে, 20 টকীয়া লাইট। নিশ্চয় আপোনাৰ ফাৰ্মখন চাই বহুত ভাল লাগে। তো অনাগত দিনত আপুনি আৰু দ্বিগুণ উৎসাহিত হওক, দ্বিগুণ আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। পিছে এতিয়া যাবৰ সময় হৈছে। অৱশেষত তো ৰাইজক এই উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিছে? ভিডিঅ'টোৰ জৰিয়তে আৰু আমাৰ জামালদাৰ ইউটিউব চেনেলটোৰ জৰিয়তে অসমৰ ৰাইজক বা অসমৰ নিবনুৱা ৰাইজক, অসমৰ উঠি অহা প্ৰজন্মক মই এটা কথা ক'বলৈ বিচাৰোঁ যে আন কাম ধান্দাৰ পাছত ঘূৰি ফুৰি এনে সময়বোৰ নষ্ট কৰাতকৈ, বা আন চাকৰি বাকৰি ধান্দাত ঘূৰি ফুৰি এনে সময়বোৰ বৰবাদ কৰাতকৈ, ঘৰতেই যদি আপোনালোকে এনেধৰণে লোকেল মুৰ্গী পোহা আৰম্ভ কৰে, মোৰ হিচাপত বহুতো উন্নতিৰ পথ আপোনালোকে দেখা পাব।
আৰু বেছি টকাৰ প্ৰয়োজন নহয়, বেছি মূলধনৰ প্ৰয়োজন নহয়। আপুনি একদম কমকৈ হ'লেও 15-20 হাজাৰ টকা এটা যোগাৰ কৰি সেইখিনি টকাৰে আপোনালোকে আৰম্ভ কৰিব পাৰে। আৰু ইমান এটা জেগাৰ প্ৰয়োজন নহয়, আৰু ইমান এটা ব্ৰইলাৰৰ দৰে ইমান এটা গোন্ধও নোলায় বাৰু। মোৰ যিখিনি অভিজ্ঞতা সেইখিনি কৈছোঁ। আৰু আপোনাৰ অকণমান আহল বহল জেগা হ'লেতো আৰু অকণমান দানা চানাৰো খৰচটো কমে, আৰু বেছি জেগা নহ'লে একো প্ৰব্লেম নাই। মোৰ কিমান ডাঙৰ জেগা, তথাপিও চলি গৈছে। আৰু সেইবাবে মই এইটোৱে অনুৰোধ কৰোঁ যে বাকী কাম ধান্দাৰ পাছত এনে ঘূৰি ফুৰি সময়বোৰ নষ্ট কৰাতকৈ এনেধৰণেই আৰম্ভ কৰক, সেয়াই বিচাৰোঁ। থেংক ইউ, ইমানতে এৰিছোঁ।